প্ৰিয় শ্ৰোতা পডকাষ্ট পেজেছ অৱ লাইফ জীৱনৰ পৃষ্ঠাবোৰৰ নতুন এটা খণ্ডলৈ মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ মই বি সুভ্ৰম আৰু আজিৰ খণ্ডত আমি কথা পাতিম চিনেমাৰ বিষয়ে আৰু বলিউডৰ চিনেমাৰ বিষয়ে হিন্দী চিনেমাৰ বিষয়ে আমি সাধাৰণতে চিনেমা চাওঁ অভিনেতা অভিনেত্ৰীয়ে চিনেমা কৰে আৰু ভাল কৰিলে আমি চিনেমাখন ভাল পাওঁ কিন্তু অভিনেতা অভিনেত্ৰীৰ ভাল অভিনয়ৰ আঁৰত কিন্তু কিছু ব্যক্তি আছে যাক আমি দেখা নাপাওঁ পাছফালে থাকে নেপথ্যত থাকে আৰু এই অভিনেতা অভিনেত্ৰীসকলৰ অভিনয় ভাল কৰাৰ আমি ভাল পোৱা কৈ আমাক দেখুৱাৰ এই আঁৰৰ ব্যক্তিসকলেই হৈছে মূল মানুহ আৰু আমি আজি তেনে এজন ব্যক্তিৰ লগত কথা পাতিম এজন অসম সন্তান যি বৰ্তমান মুম্বাইত বলিউডত প্ৰতিষ্ঠা লাভ কৰিছে আৰু বহুতো হিন্দী চিনেমা আৰু ৱেব সিৰিজত কাম কৰিছে তেখেত হৈছে অভিজিত গগৈক আজি ইয়াত পাইছোঁ অসমত পাইছোঁ শিৱসাগৰত পাইছোঁ তেখেত আহিছে তেখেতৰ ঘৰ শিৱসাগৰত তেখেত থাকে মুম্বাইত অভিজিত আপোনাক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম জনাইছোঁ নমস্কাৰ বহুত বহুত ধন্যবাদ আপুনি চাগে শিৱসাগৰলৈ কেইদিনমানৰ কাৰণে আহিছে হয় শিৱসাগৰলৈ প্ৰায় 10-15 দিনৰ কাৰণে আহিছে 15 দিনমানৰ কিন্তু আপোনাৰ শৈশৱ শিৱসাগৰতে নিশ্চয় আপোনাৰ শৈশৱৰ বিষয়ে কওকচোন আপুনি শিৱসাগৰত ক'ত পঢ়িছিলে আৰু কিমান দিন শিৱসাগৰত আছিলে মোৰ জন্ম শিৱসাগৰতে বৰ্ডিং ফিল্ডৰ ওচৰত আৰু মোৰ প্ৰাথমিক শিক্ষা 1 নং দুখীয়া স্কুল তেতিয়া আমাৰ দুখীয়া স্কুলত কৰিছিলোঁ প্ৰাথমিক শিক্ষা দুখীয়া স্কুলত কৰিলোঁ তাৰপাছত ক্লাছ 12 লৈকে মই আমাৰ চৰকাৰী গপ্তত পঢ়িছিলোঁ শিৱসাগৰ চৰকাৰী তো শিৱসাগৰত মই ক্লাছ 12 লৈকে পঢ়িছিলোঁ হয় আৰু আফটাৰ 12 মই গ্ৰেজুৱেশ্যন বি বৰুৱাত কৰিলোঁগৈ গুৱাহাটীত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ 97ত তো আফটাৰ গ্ৰেজুৱেশ্যনৰ পাছত মই দিল্লীলৈ গ'লোঁ আচ্ছা তো দিল্লীত গৈ পিনি মই আপোনাৰ ফিল্মৰ কোৰ্চ কৰিলোঁ তো ফিল্মৰ মই চিনেমাটোগ্ৰাফাৰী কোৰ্চ কৰি পিনি তাৰপিছত মুম্বাই যাত্ৰা হয় আপুনি যে দিল্লীত গৈ ফিল্মৰ কোৰ্চ কৰিলে চিনেমাটোগ্ৰাফাৰৰ কোৰ্চ কৰিলে সেইটো সৰুৰে পৰা আপোনাৰ সেইটোৱে ইচ্ছা আছিল নেকি মই ক্লাছ 4ৰ পৰাই মই ড্ৰামা কৰিছোঁ নাটকত অভিনয় কৰিছোঁ তো শিৱসাগৰ ল'ৰাইছে শিৱসাগৰতো ড্ৰামাটো মানে অভিনয়টো পুৰা কিবা নহয় কিবা কালচাৰেল এটাটো থাকিবই ব্লাডত তো সেইটো হিচাপে সৰুৰ পৰা মই ড্ৰামা কৰিছিলোঁ মই ফাৰ্ষ্ট মোৰ ড্ৰামাখন একদম ক্লাছ 4ত কৰিছিলোঁ আমাৰ কালী মন্দিৰত আগতে কালী পূজাত ড্ৰামা হয় তেতিয়া ড্ৰামা কৰোঁ তেতিয়াৰ পৰা মোৰ নাটকৰ ষ্টাৰ্ট হৈছিল নাটকৰ অভিনয় কৰা আৰু মই ক্লাছ 6 মানত মই তেতিয়া ৰঞ্জিত বৰপূজাৰী সদৌ নাটক শিশু নাটক কম্পিটিশ্যন হৈছিল আগতে নাট্য মন্দিৰত তেতিয়া মই বেষ্ট এক্টৰো পাইছিলোঁ ৰঞ্জিত বৰপূজাৰী এতিয়া সেই প্ৰতিযোগিতাখন আছে নাই নাজানো মই নাই হয় সেই প্ৰতিযোগিতা আগৰ পুৰণা নাট্য মন্দিৰত হয় পুৰণা নাট্য মন্দিৰত তাৰপিছত অভিনয়টো তাৰপিছত কৰি আছিলোঁ ক্লাছ 12 লৈকে কৰিছিলোঁ আৰু বীৰবৰত থাকোঁতেও মই বীৰবৰ কলেজৰ হৈ পিনি বাটৰনাট আদি তাতো মই মানে অভিনয় কৰি আছিলোঁ আৰু বীৰবৰত পঢ়ি থকা অৱস্থাতো মই শিৱসাগৰলৈ আহিলে শিৱসাগৰতো ড্ৰামা কৰিছিলোঁ কিন্তু নহয় তেতিয়া আপুনি ড্ৰামা কৰিছিলে সৰুৰে পৰাই ড্ৰামা কৰিছিলে কিন্তু চখত ড্ৰামা কৰা আৰু সেইটো প্ৰফেশ্যন হিচাপে লোৱা আপুনি সেইটো প্ৰফেশ্যন হিচাপে ল'ব বুলি সৰুতেই ভাবিছিলে নেকি মই আৰু আপোনাৰ ফেমিলিয়ে সেইটো কৰিবলৈ কৈছিলে নেকি সৰুৰ পৰাই মোক অভিনয় কৰি আছোঁ মোৰ দেউতাই ঘৰৰ পৰা পূৰা প্ৰৎসাহন কৰিছিলে মানে এনকাৰেজ কৰিছিলে তেওঁলোকে মোৰ দেউতাই তো সৰুৰ পৰা মই অভিনয় যেতিয়াৰ পৰাই কৰিবলৈ অকণমান জনা বুজা হ'লোঁ ক্লাছ 7-8ৰ তেতিয়াৰ পৰাই মই এক্টিং মানে ফিল্ম বলিউডৰ চিনেমা পাগল হৈ গ'লোঁ পূৰা হিন্দী ফিল্মৰ তো নিজকে এজ এ এক্টৰে মই ভাবিছিলোঁ কিন্তু এক্টৰ হিচাপে কিন্তু যেতিয়া মই বাকী চ'ৰ্চ ইমান নাজানিছিলোঁ ফিল্ম মেকিঙৰ বিষয়ে বা ফিল্ম খালি এটাই জানো এক্টিং মই যেন বাকীবোৰক চাই পিনি মই গৈ পিনি চিনেমাত হিৰো হ'ম বা এক্টিং কৰিম তেনেকুৱা এটা সাধাৰণতে আমি ফিল্মত কাম কৰিলে এক্টৰ হিচাপে কৰাৰ এটা হেৰি থাকে সপোন থাকে
তো আজিৰ দৰে ইণ্টাৰনেটো নাছিলে কোনোবাই ইমান ধৰণে জানিম কিন্তু বিবৰত পঢ়াৰ পিছত বিবৰত যেতিয়া মই বিবৰত গৈ পিনি নাটকৰ এটা উচ্চ কাৰণ মই গৈ পিনি গুৱাহাটীৰ এটা চামৰ লগত নাটক কৰিব পাৰোঁ টেকনিকেল ড্ৰামা যিবোৰ যাক কয় সেইবোৰ কৰোঁতে তেওঁলোকৰ যি হেৰি তেতিয়া মই ফিল্ম মেকিঙৰ বিষয়ে অলপমান তেতিয়াও ইণ্টাৰনেটৰ একো নাছিলে কিন্তু কিতাপ কিছুমান মই পঢ়িবলৈ পালোঁ আলোচনা তো তেতিয়াৰ পৰা মোৰ ফিল্মৰ ওপৰত এটা টেকনিকেল গোটেই বস্তুটোৰ ওপৰত ডাইৰেকশ্যনৰ পৰা আদি কৰি এটা ইণ্টাৰেষ্টটো বাঢ়ি গ'ল তেতিয়াৰ পৰা গুৱাহাটীত মই যে 3 বছৰ মই গ্ৰেজুৱেশ্যন কৰিলোঁ তেতিয়াই মই তলে মই এনকুৱাৰী কৰিব লাগি গ'ল যে ফিল্ম মেকিঙৰ ক'ত কি কৰিব পৰা যায় তো এইটো নহয় যে মই ক'ৰবাত জাম্প কৰিছোঁ এইটো ফুল প্লেন কৰি মই কেৰিয়াৰ গৈছোঁ এনেকৈ নহয় তো গ্ৰেজুৱেশ্যন কৰি থকা অৱস্থাতে মই আপোনাৰ দিল্লীত কিছুমান ইনষ্টিটিউট চিলেক্ট কৰিলোঁ তাৰপৰা কেলকাতাতো মই পালোঁ মাদ্ৰাজতো পালোঁ কিন্তু মোৰ মাইণ্ডটো দিল্লীত মোৰ কাৰণে এইটো কাৰণে অকণমান সুবিধা হ'ল কাৰণ অলৰেডি দিল্লীত মোৰ চিনাকি অসমীয়া ল'ৰা আছে তো মই ভাবিলোঁ যে দিল্লী মোৰ কাৰণে ভাল হ'ব যিহেতু তাতো ইনষ্টিটিউট আছে গতিকে মই দিল্লীলৈ আফটাৰ গ্ৰেজুৱেশ্যন দিল্লীলৈ গ'লোঁ আৰু তাত গৈ কোৰ্চ কৰিলোঁ চিনেমাটোগ্ৰাফী সাধাৰণতে কি হয় আমাৰ সৰুতে সাধাৰণতে সকলো ল'ৰা ছোৱালীৰ যিবিলাক এইম ইন লাইফ থাকে কোনোবাই সোধে তুমি ডাঙৰ হ'লে কি হ'বা ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম টিচাৰ হ'ম আৰু যিটো এইম ইন লাইফ সৰুতে কয় সেইটো ফাইনেলি হৈ নহয়গে কিন্তু আপোনাৰ সৰুতে যিটো এইম ইন লাইফ আছিলে আপুনি সেইটোৱে এচিভ কৰিলে মই বহুত লাকি বুলি ভাবোঁ আই মেক মাই হবি প্ৰফেশ্যন চ' আই এম ভেৰি হেপী হোৱাট এভাৰ মই যিমানখিনি মানে হেৰি বহুত সুখী হেপী মোৰ কামৰ প্ৰতি এতিয়া মানে হবি হিচাপে কৰোঁ ভাল লাগে কামটো কৰি 2 ঘণ্টা বেছি হ'লেও অ'কে নহয় বৰ নহওঁ তেনেকুৱা এটা কামত হয় আৰু আপুনি দিল্লীত কোৰ্চ শেষ কৰাৰ পাছত মুম্বাইলৈ গুচি গ'ল হয় মই মুম্বাইলৈ গ'লোঁ সাধাৰণতে কি হয় মুম্বাইতটো যথেষ্ট ষ্ট্ৰাগল কৰিবলগীয়া হয় নিশ্চয় ইমান সহজ নহয় মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা তাতে আপুনি অসমীয়া ল'ৰা অসমৰ পৰা গৈছে আৰু অসমীয়া মাধ্যমত পঢ়ি পেলাই গৈছে অসমীয়া মাধ্যম একদম অসমীয়া মাধ্যম আপোনাৰ কিমান অসুবিধা হৈছিলে তাত চাওক প্ৰথম কথাটো এইটো হ'ল যে মই হিন্দী ক'ব নাজানিছিলোঁ ভালকৈ একদম ক্লিয়াৰ কিন্তু বম্বেত এটা কথা মই গৈ দেখিলোঁ বম্বেত ষ্ট্ৰাগলটো কামৰ কাৰণেকৈ বেছি ছাৰ্ভাইভিঙৰ কাৰণে হেৰি হয় ছাৰ্ভাইভ কৰাটো বম্বেতকৈ সেইটো বহুত ডাঙৰ কথা প্ৰথম অৱস্থাত আমাৰ ইমান ফেমিলি হেৰি নহয় যে মই এডুকেশ্যনেল ফেমিলি মানুহ যে ইমান টকা কিন্তু সেই পইচা বোলে এটা লিমিটৰ হেৰিয়াৰ ভিতৰত আপুনি এটলিষ্ট 6 মাহ চলিব লাগিব সেইটো এটা ষ্ট্ৰাগল বাকী এজ এ আছামিজ বা হেৰি বুলি কোনো ধৰণৰ কথা নাই এতিয়া আমি কিছুমান কথা শুনিবলৈ পাওঁ যে এতিয়া নহয় আগৰ পৰা ইমান বছৰ মই যাওঁতে অসমীয়া বহুত কেইজনমান মই কাকোৱে চিনি নাপাওঁ মানে ধৰক মই প্ৰথম যেতিয়া আমাক ইনষ্টিটিউটৰ পৰা শিকাইছে যে তাত তেতিয়া য়েল্ল' পেজ বুলি এখন পেপাৰ ওলাই মুম্বাইত য'ত মানে পেইং গেষ্ট পোৱা যায় মই ট্ৰেইনৰ পৰা মানে দিল্লীৰ পৰা ঘৰলৈ আহিলোঁ ঘৰত কেইদিনমান থাকি দাদৰ বম্বে গ'লোঁ দাদৰ ষ্টেচনৰ পৰা নামিয়ে মই ডাইৰেক্ট য়েল্ল' পেজ বুলি পেপাৰখন লৈছোঁ তাত পেইং গেষ্ট পাইছোঁ পেইং গেষ্ট মই তেতিয়া পালোঁ আপোনাৰ ভিলে পাৰ্লেট পাৰ মন্থ 3000 মই ফোন কৰিলোঁ লোকেল হেৰিয়াৰ পৰা বোলে খালী আছে মই গ'লোঁ অকল মোৰ বিছনাখন দিছে 3000 টকা পাৰ মন্থ সেইটো সময়তে 2000 আৰু তাত কোনো চিনাকি নাছিলে আপুনি যেতিয়া গৈছিলে কাকোৱে চিনি নাপাওঁ মই তেনে এটা সাহসত মানে অজীৱ সাহসত গৈছোঁ তাত গৈ সেই এমাহত মই সেই 3000 খোৱা বোৱা চব বাহিৰত একো নাই অকল 3000 বিছনা এখন ইমান ডাঙৰ ৰুম এটাত 6-7টা মানুহ থাকে কিন্তু সেই এমাহৰ ভিতৰতে মই গম পাই গ'লোঁ যে এটা জেগাত অকণমান আঁতৰত যে 700 টকাটো পায় পেইং গেষ্ট তেনেকুৱা চেম বস্তু মই 3000 টকাত সেই এমাহৰ ভিতৰত ডাইৰেক্ট 700 টকা সেইটোলৈ গুচি গ'লোঁ তাৰপিছত গৈ পিনে ৰাজধানী খানা চালোঁ তেতিয়া সেইটো সময়তে 750 টকাত 2 টাইমৰ খানা পোৱা যায় কুপন দিয়ে আৰু খানা বহুত ধুনীয়া মানে টিপ টপ মানে 1500 মান টকাৰ ভিতৰত মোৰ থকা আৰু খোৱাটো মাহৰ টেনশ্যন হৈ যায় আৰু হেৰি ট্ৰেইনৰ অহা যোৱাৰ কাৰণে আপোনাৰ 100-150 টকাত মহিনে এমাহৰ পাছ তো সেই তাৰ পাছত সেইটো যেতিয়া ঠিক হ'ল ইমান কম টকাত কাৰণ জানো মোৰ লিমিটেশ্যন জানো মই বেছি খৰচ হেৰি নাই তো একদম ল' সেইটো তাৰ পৰা ষ্ট্ৰাগলটো ষ্টাৰ্ট হ'ল তেনেকৈ কৰি আপোনাৰ তাৰপাছত কাম বিচৰা আৰম্ভ কৰিলে কাম বিচৰা ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই কিছুমান DOP নাম্বাৰ চালোঁ তেতিয়া এজন মোৰ এখন কিছুমান ফেভাৰিট ফিল্ম কিছুমান থাকে যেনে জয়িতা হৈ চিকেণ্ডাৰ তাৰ DOPজন মোৰ আৰু আৰ্টিষ্ট যিজন আছিলে নাজিব খান তেওঁ কামবোৰ মোৰ ইণ্টাৰেষ্ট হৈ গ'ল মই যেতিয়া দিল্লীত কোৰ্চ কৰি থাকোঁতে তেওঁ কেইজনমান DOP মই মানে চিনেমাটোগ্ৰাফাৰ চিলেক্ট কৰি থৈছিলোঁ তো মোৰ লাকখন এনেকুৱা ভাল মই নাজিব খানলৈ ফোন কৰিলোঁ তো সেইটো সময়তে তেওঁ ফোনত ইণ্টাৰভিউ ল'লে আৰু নাজানো কেলৈ মোক কথা পতাত অলপ ভালেই পালে নে কি ফোনত
ক'লে যে মোৰ শ্বুটিং চলি আছে ফিল্ম চিটিত তো আহি পিনি বোলে ট্ৰাই কৰ কেইদিনমান তেওঁ ক'লে যদি তোৰ জমে মোৰ যদি জমে তেতিয়াহ'লে কণ্টিনিউ কৰিম তাৰপিছত তাৰপৰা গৈ পিনি মই ছেটলৈ মাতিলে ফাৰ্ষ্ট ফিল্ম চিটিত মই সোমাইছোঁ মোৰ লাইফৰ শ্বুটিং বম্বেত আৰু গৈ পিনি ছেট এটা পাইছোঁ ছেটত গৈ পিনি মই সোমালোঁ তাৰপিছত বিয়াৰ চিন আৰু পাঞ্জাবী টাইপৰ বিয়া এটা চিন এটা তো সোমাই গ'লোঁ সুধিলোঁ নাজিব খান কোন তবে খালি সেইজন নাজিব খান এনে গৈ আছে গৈ পিনে মই ভৰিছোঁ এনে অভিজিত গগৈ বুলি ক'লোঁ তেতিয়া তেওঁতো তাৰপৰা অ'কে তাৰপৰা ক'লে তেওঁৰ যিজন একদম তেওঁ 5জনমান এছিষ্টেণ্ট আছিলে তাৰ এজনক মাতি আনি ক'লে আহে এপ্ৰেণ্টিছে তো মোক আৰু ছাইডত থাকিবলৈ ক'লে আৰু মই থিয় হৈ আছোঁ তাৰপৰা মই ছেটটো চাই আছোঁ গোটেই বস্তুটো তাৰ মানুহ এটা সোমাই আহিছে তাৰপৰা মানুহটো পাগুৰি পিনি মই এই মানুহটো চিনাকি যেন লাগিছে কোন তেতিয়া গম পাইছোঁ সেইটো হৈছিল ছানী দেওল আৰু মোৰ লাইফৰ ফাৰ্ষ্ট ফিল্মখন হৈছে গদৰ তাৰ পিছতে সেইখন ফিল্মতে তাৰ পৰা মই কণ্টিনিউ কৰিলোঁ আৰু মই গদৰৰ 75% মই শ্বুটিং কাম কৰিছে যে এপ্ৰেণ্টিছ এছিষ্টেণ্ট তাৰপিছত নাজিব খানৰ লাগিল আউটডোৰ চাউটডোৰ চব গোটেই সেইটো তাৰ পাছত মানে সেই কামটো আচলতে কি হয় মই শুনা মতে দেই যে মুম্বাইত যদি আপুনি ভাল কাম কৰে আপোনাৰ আদৰ আছে মানুহে সাধাৰণতে কি হয় তাত গৈ বোলে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয় আৰু তাৰ পৰা মানুহ হ'বলৈ যায় এটা হয়গে এটা কিন্তু আচলতে কি ভাল কাম কৰিলেতো আদৰ আছেই চাগে নিশ্চয় আৰু তাত মই সকলোতকৈ অসমৰ যদি শুনি থকা কাৰোবাক কওঁ বহুতে আহি পিনি অসমত আহি পিনি তাত ষ্ট্ৰাগল কৰে আমি অসমৰ কাৰণে আমাক হেৰি নিদিলে কি আণ্ডাৰ এষ্টিমেট কৰে বা কিবা পাত্তা নিদিলে তেনেকুৱা কোনো কথা নাই অসমৰ বুলি আমুকৰ বুলি কোন নাই আপোনাৰ যদি জনা আছে টেলেণ্ট নাথাকিলেও আপোনাৰ যদি কাম কৰাৰ ইচ্ছা মানুহজন যদি কাম কৰে কষ্ট কৰিব হেৰি জানে দেখে আপুনি কাম পাবই আৰু চলিব কাৰণ মোৰ আজি 20-22 বছৰ হৈ গ'ল তো মই সেইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই ক'ব পাৰোঁ তাত কোনো ধৰণৰ হেৰি নাই আৰু ইণ্টাৰেষ্টিংলি মোৰ যিখন লাইফৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট ফিল্ম নেগেটিভত কৰিছিলোঁ সেই ফিল্মখনৰ ডাইৰেক্টৰজন হৈছে এজন মাৰাঠী ডাইৰেক্টৰ নীলেশ মালকাৰ তেতিয়াহ'লে আপোনালোকে ভাবক মাৰাঠী ডাইৰেক্টৰ এজন মোক অসমৰ মানে এজনক এজ এ DOP তেওঁৰ ফাৰ্ষ্ট ফিল্ম তেওঁৰ কিমান মাৰাঠী DOP আছে চিনেমাটোগ্ৰাফাৰ ল'ব পাৰিলেন নেগেটিভৰ কথা কৈছোঁ দেই ইমান ৰিক্সি হৈ তো কিন্তু ল'লে কাক মোক অভিজিত গগৈ মই সেইটোৰ পৰা আৰু তাৰপিছতে সেই মোক নাজিব খানে এছিষ্টেণ্ট লাগিলে তেতিয়াৰ পৰা মই কণ্টিনিউ তেওঁৰ লগতে কাম কৰি আছোঁ কাৰণ আজি 15-16 বছৰ তেওঁৰ লগতে কাম কৰিলোঁ মই ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছতো মই তেওঁৰ লগতো যেতিয়া মাতে মই তেওঁৰ ওচৰত যাওঁ লাষ্ট তেওঁৰ লগত ফিল্ম কৰিলোঁ মই জিনিয়াছ বুলি মানে সেইখন হৈছে অনিল শৰ্মাৰ ফিল্ম আছিলে গদৰ যিটো ছানী দেওলৰ পুতেক হৈছিলে সি এজ এ হিৰো সি আৰু নৱাজৰ লগত নৱাজুদ্দিন ছিদ্দিকীৰ লগত যিখন ফিল্ম আছিলে সেইখন ফিল্ম মই কৰিছোঁ সেইখনলৈ গদৰটো মই কৰিব নোৱাৰিলোঁ এইটো কাৰণে সেইখন নাজিব খানে কৰিছে গদৰটোৰ সময়ত মই অসমীয়া ফিল্ম যোদ্ধা যিখন এতিয়া চবতকৈ বিগ বাজেট সেইখনত শ্বুটিং কৰিছিলোঁ মোৰ অসমীয়া ফিল্মখন তো সেইটো কাৰণে কিন্তু তাৰ পৰা মোৰ কল আহিছে মই কৰিব নোৱাৰিলোঁ ক্লাছৰ কাৰণে তেনেকুৱা ঠিক আপুনি এজ এ চিনেমাটোগ্ৰাফাৰ প্ৰথম কাম আৰম্ভ কৰিছিলে হয় আৰু আপুনি ইণ্ডিপেণ্ডেণ্ট চিনেমাটোগ্ৰাফাৰ হিচাপে কাম কৰিছে মাৰাঠী ফিল্মখন নাই মাৰাঠী ডাইৰেক্টৰ ফিল্মখন হিন্দী ডাইৰেক্টৰজন মাৰাঠী সেইখন ফিল্মত মই আপোনাৰ সীমা বিশ্বাসকো লৈছোঁ মই নিজেই হেৰি কৰি নিছিলোঁ লৈ এখন শ্বেডো বুলি ফিল্ম আছিলে এখন অলৰেডি হেৰি ইণ্টাৰনেশ্যনেল হেৰি বহুত আগতে ৰিলিজ হৈছে কিন্তু সেইখন ফিল্মখনে বেলেগ হেৰি নৰ্মেল হেৰি কাৰণে বনোৱা হৈছিল কিন্তু ভাল ফিল্ম আপুনি প্ৰথম নিগেটিভৰ পৰা আৰম্ভ কৰিছে তাৰ পাছত এতিয়া ডিজিটেল হৈ গ'ল এটা ডাঙৰ ট্ৰানজিশ্যন আপুনি নিজকো তেনেকে সলনি কৰিছে সেইখিনি কৰিবৰ কাৰণে আপুনি কি কৰিবলগীয়া হৈছে চাওক সেইটো কাৰণে চাওক বেছিক ইজ ছেম ডিজিটেল হওক বা ডিজিটেলৰ যিটো ফটোগ্ৰাফী সেইটো বেছিকটো নেগেটিভৰ পৰা আহে গোটেই সেইটো বস্তু চায়েন্সটো কিন্তু আপোনাৰ ইকুইপমেণ্টটো আপগ্ৰেড হৈ থাকে ছফ্টৱেৰ গতিকে তাৰ লগে লগে আপুনি নিজকো আপগ্ৰেড কৰিব লাগিব যিটো কাৰণ নতুন কেমেৰা আহিছে আমি প্ৰথম যেতিয়া কেমেৰা আহিছিলে ৰেড 1 আহিছিলে এতিয়া ৰেড 1 এপিকো এতিয়া অল্ড ভাৰ্জন হৈ গ'ল আপোনাৰ ড্ৰেগন আহিলে হেৰি আহিলে তো গতিকে চব ভাৰ্জনবোৰ নতুন ভাৰ্জন আছে একৰ্ডিংলি আপুনি আপোনাৰ নিজকে আপগ্ৰেড কৰিবলৈ কাৰণ আজিকালি হৰ ছমাহত এটা ছফ্টৱেৰ চেঞ্জ হৈছে নতুন কিবা এটা বস্তু নতুন কেমেৰা সেইটো আহিব কিন্তু ছফ্টৱেৰ চেঞ্জ হৈ আপোনাৰ এনেকুৱা কিছুমান পইণ্ট আহিছে য'ত যিটোৱে আমাক শ্বুটিঙত সুবিধা কৰে
কাৰণ আজি যিমানে ডিজিটেলাইজেশ্যন হৈ গ'ল নেগেটিভটো লাইটৰ প্ৰতি যিমান চেঞ্চিটিভ আছিলে এতিয়া ডিজিটেলাইজেশ্যন হোৱাৰ ফলত পিছত বেছি চেঞ্চিটিভ হৈ গৈছে টুৱাৰ্ডছ লাইট আমি সেই লাইটটো কণ্ট্ৰল কৰিবৰ কাৰণে বহুত এতিয়া কণ্ট্ৰল কৰি যিটো চিনেমেটিক লুক দিবৰ কাৰণে সেইটো ডিজিটেলত বহুত প্ৰব্লেম এতিয়া যোনে দিনা ঘপককৈ আপোনাৰ শ্বুট কৰিলে সেইটো লুক নাহে কেতিয়াও ডিজিটেলত আপোনাৰ ফিল্মৰ লুক অনাটো প্ৰপাৰ আপুনি লাইট আপ প্ৰপাৰ আপুনি হেৰি শ্বুট কৰিব লাগিব আৰু সেই কেমেৰা যিটো ৰেচিঅ' সেইটো লগত আপুনি মেচ কৰিব লাগিব আপোনাৰ লাইটিং গোটেই বস্তু কিন্তু আমি সাধাৰণতে শুনা মতে বা ধাৰণা কৰা মতে দেই কাৰণ মই বুলি নহয় বহুতে ধাৰণা কৰা মতে যে আগতে যিটো নেগেটিভৰ কেমেৰা আছিলে তাতকৈ আজিকালি কিছু সহজ হ'ল কাৰণ আজিকালি আপোনালোকে প্ৰিভিউ পাই থাকে সেইটো সঁচা নে মিছা সেইটো সঁচা চ' এডভান্টেজে হয় ডিছএডভান্টেজ আৰু এডভান্টেজ আছে দুটা বস্তুৰে তো এইটো এডভান্টেজ এইটো হয় ফাৰ্ষ্ট পইচা আগতে আমি নেগেটিভ যেতিয়া আমি ৰিটেক কৰোঁ এটা কেন থাকে এটা কেনত আপোনাৰ 4 মিনিট 30 ছেকেণ্ডত চলে আৰু সেই কেনটোৰ দাম হৈছে আপোনাৰ কমচে কম কোডাকৰ হ'লে তেতিয়া 12,000 13,000 মানে 4 মিনিটত শেষ বোলে ৰিটেক হোৱা মানে বেছি ৰিটেক হোৱা মানে আপোনাৰ কষ্ট বেছি হৈ যায় ডেইলি আপোনাৰ ধৰ 1 লাখ 1.5 লাখ টকাটো অকল নেগেটিভতে যায় শ্বুটিং যেতিয়া ফিল্মৰ কৰা এতিয়া সেই খৰচাটো ডাইৰেক্ট মাইনাছ হৈ গ'ল না আপোনাৰ এতিয়া চিপ আহি গ'ল আপুনি এইটো ৰেকৰ্ড হেৰি ল'লে হাৰ্ড ডিস্ক ল'লে তাৰপৰা কৰিলে এটা সেই পে'মেণ্ট আৰু ছেকেণ্ড হৈ গ'ল আপোনাৰ যিটো ৰিহাৰ্চেলৰ ক্ষেত্ৰত এজন আৰ্টিষ্টে বহুত ৰিহাৰ্চেল কৰিব চান্সটো পালে হেৰিয়াৰ কাৰণে তো ইয়াত ভাল এইটো হ'ল যে আগতে খুব কম ৰিহাৰ্চেল কম ৰিটেক হৈছিলে আৰু প্ৰপাৰ কৰিবলৈ আৰ্টিষ্টে ট্ৰাই কৰিছিলে এতিয়া আৰ্টিষ্টৰ মাইণ্ডত হ'ল যে এইটো নহ'লেও ঠিক মই 10টা ৰিটেক দিলেও একো আপত্তি নাই তো আল্টিমেটলি কি আপুনি লাষ্টত যেতিয়া 15টা ৰিটেক হৈ যায় তাৰপিছত ভাল কোনটো সেইটো অকল একদম অসুবিধা হৈছিলে চিলেক্ট কৰিব আগতে আমাৰ কিয় 2টা টেক হয় 3টা টেকৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ডৰ ভিতৰত আমি চালেই গম পাই যাওঁ এইটো থাৰ্ড টেকটো অ'কে এতিয়া সেইটো এটা 20টা টেক হ'লে আপুনি সেই 20টা টেকৰ ভিতৰত কাৰেক্ট টেক আপুনি কোনটো উলিয়াব বিচাৰি থাকিবলৈ সময় লাগে টাইম কনজিউমিং তেতিয়া পাৰফৰ্মেঞ্চ ৱাইজো তেতিয়া কেতিয়াবা কিছুমান বস্তু এনেকুৱা হয় আপুনি শ্বুটিং কৰা অৱস্থাত সেই শ্বৰ্টটো অ'কে যেন লাগে কিন্তু যেতিয়া এডিটিং দিবলৈ বহিব নাই এইটো দেখোন মেটচ হোৱা নাই বস্তুটো এইটো লখা নাই কাৰণ কথাটো তেনেকুৱা হৈ যায় আপোনাৰ কথাটো কাৰণ সেইটো সময়ত শ্বুটিঙৰ সময়ত আপোনাৰ কিছুমান ডাইলগে কি হয় শ্বুটিং চাই থকা মানুহৰ মাইণ্ডতো ইম্পেক্ট কৰে তেওঁলোকে হাততালি মাৰি দিয়ে ডাইৰেক্টৰ লাগিব ইহঁতে হাততালি মাৰিছে কাৰণে শ্বৰ্টটো চাগে বহুত ভাল হৈছে বাট একজেক্টলি সেইটো নহ'ব পাৰে কেমেৰা বা লুক হৈ যাওক টেকনিকেলি সেইটো নহ'বও পাৰে কিন্তু হয় কি আমাৰ কিছুমান নৰ্মেল যিটো আমাৰ যিটো প্ৰফেশ্যনেল কম পৰে অসমৰ মই কিছুমান দেখি শ্বুটিঙত এটেণ্ড কৰিলোঁ যে ডাইলগ মাৰিছে তেওঁ এক্টৰজনৰ অভিনয়টো দেখি মানুহে বেয়া হয় ভাল পায় বা লাউড হেৰি কৰে একদম হয় নৰ্মেল যদি ড্ৰামাত এক্টিং কৰিলে মোৰ সঁচাকৈ বহুত ভাল লাগিলে কিন্তু ফিল্ম বা আপোনাৰ এইটো মিডিয়াত সেই এক্টিংটো কিন্তু যেতিয়া আপুনি চাব পিছত ভাল নালাগে তেনেকুৱা কিছুমান এডভান্টেজো আছে বহুত তেনেকুৱা ধৰণৰ কথা সেইটো মানে কি আমিও ধৰি লওক ময়ো নাটক কৰা মানুহ হিচাপে আমি বিশেষকৈ ষ্টেজৰ নাটকৰ লগতেই জড়িত ষ্টেজৰ নাটক মানে এক্টিং আৰু কেমেৰাৰ আগৰ এক্টিঙৰ মাজত ডিফাৰেঞ্চ আছে জমিন আছে হয়নে পুৰা কিন্তু এতিয়া বহুত এক্টৰ আছে বলিউডৰো আপোনালোকৰ ভাল ভাল নামী দামী এক্টৰ আছে যি একচুৱেলি ষ্টেজ এক্টৰ কিন্তু তেওঁলোক ফিল্মৰো খুব ভাল ভাল এক্টৰ নাছিৰুদ্দিন শ্বাহ নৱাজুদ্দিন ছিদ্দিকী আদি বিভিন্ন একদম নেচাৰেলাইজেশ্যনক বহুত এক্টৰ নেচাৰেলত আহি গৈছে তেওঁলোকে ট্ৰাই কৰে নেচাৰেল যিটো কিন্তু এই ড্ৰামাৰ পৰা যিসকল গৈছে যিসকলে এই মিডিয়ামটোক একচেপ্ট কৰিব পৰা নাই ড্ৰামাতে সোমাই আছে তেওঁলোক ছাকচেছ নহ'ল কাৰণ অভাৰ এক্টিং কেতিয়াও নহয় মই এক্টৰ বহুত আছে মই তেওঁলোকৰ নাম নলওঁ কিন্তু তেখেতসকল আপুনি এটা সময়ত কিছুমান চিনেমাত দেখিলে লাগিব ভিলেইন চিনেমা বা কেৰেক্টাৰ আৰ্টিষ্ট বহুত ভাল লাগিছিলে কিন্তু এতিয়া তেওঁলোক নাই হৈ গ'ল বিকজ অফ তেওঁলোকে এক্টিংটো যিটো মিডিয়ামৰ লগত চেঞ্জ কৰিব নোৱাৰিলে ড্ৰামাটো অভাৰ এক্টিং কেতিয়াও ফিল্মত সেই কথাটো অৱশ্যে ময়ো মন কৰোঁ যে আগৰ যিবিলাক আমাৰ চিনেমা আছিলে হিন্দী চিনেমাৰ কথাই কৈছোঁ আগৰ যিবিলাক হিন্দী চিনেমা আছিলে অকণমান অভাৰ এক্টিং কৰিছিলে এক্টৰ এক্ট্ৰেছবিলাকে কিন্তু আজিকালি একেবাৰে নাইকিয়া হৈ গ'ল আজিকালি আপুনি ধৰক একদম নৰ্মেল যে মই আপোনাৰ লগত যেনেকৈ নৰ্মেল কথা পাতি দিওঁ সেইটো এক্টিং এইটো আৰু আপুনি একচুৱেলি যেতিয়া ডাবিং হয় আপোনাৰ
আপুনি কোনোবা এটা এক্টিং কৰিব যে মানুহজনক যদি গালিও পাৰে আপুনি মুখত সেই গালি পৰা ফুল এক্সপ্ৰেছন দি গালি পাৰিবলৈ প্ৰয়োজন নাই আপুনি নৰ্মেলত যে মানুহজনক গালি পাৰিলে যিটো এক্সপ্ৰেছন দিয়ে তাৰ ফিল্মৰ আমাৰ যেতিয়া এইটো মিডিয়ামত এক্টিং কৰোঁ তাৰ 50% কৰক আপুনি ভাবিব মুখৰ যিটো চিঞৰিব লাগে নিচিঞৰিব কম কৰিব লাগে সেইটো আপুনি ডাবিঙত কৰক মেটচ হৈ যাব আপোনাৰ কিন্তু আপুনি যদি সেইটো নকৰি এক্সপ্ৰেছনটো লাউড দিয়ে তেতিয়া বহুত লাউড হৈ যায় গোটেই শ্বুটিঙৰ সময়ত তাৰমানে ইমান নিচিঞৰিলেও হয় নহয় একদম কোনো প্ৰয়োজন নাই আৰু আপুনি চিঞৰ লগে এক্সপ্ৰেছনটো আপোনাৰ হ'ব না আপোনাৰ আইচটো অকণমান হিলালে সেইটো যদি আমি ক্ল'জ আপ লা বহুত হৈ যায় কিন্তু সেইটোতে যদি আপুনি যদি কাৰোবাক লাউড এক্টিং এটা কৰে চকুটো ডাঙৰ হৈ যায় সেইটোতো আৰু অভাৰ হৈ যায় গতিকে সেইবোৰ কণ্ট্ৰল দিছ ইজ কল্ড কণ্ট্ৰল এক্টৰ আৰু সেই কণ্ট্ৰল এক্টিংটো বহুত জৰুৰী আপোনাৰ ড্ৰামাৰ পৰা অহা মানুহৰ যিসকলে কণ্ট্ৰল কৰিব নোৱাৰে সেইটো বস্তু তেতিয়া অভাৰ এক্টিঙত গুচি যায় গোটেই মানে খুব কম সংখ্যক মানুহে চাগে ড্ৰামা আৰু কেমেৰা দুইটা মেইনটেইন সেইকাৰণে আপুনি চাব মই ড্ৰামা মই নিজে কৰোঁ মই ড্ৰামা খুব চাপৰ্ট মই এইটো ড্ৰামা নাটক কৰাসকলক সেইটোৱে ক'ব বিচাৰোঁ এক্টৰ তেওঁলোক বহুত ভাল খালি তেওঁলোকে অকণমান কণ্ট্ৰল এক্টিং কৰিলে তেওঁলোক এক্টিঙত একদম আগবাঢ়ি যাব কিন্তু যদি কণ্ট্ৰল কৰিব নোৱাৰে এক্টিংটো তেতিয়া প্ৰব্লেম হয় তেতিয়া মানে অলপতে লাউড হৈ যায় লাউড কেতিয়াও ইয়াত কেমেৰাত বেছি লাউড বহুত লাউড তাৰমানে আপুনি আমি সদায় মই এক্সপিৰিয়েঞ্চ হৈছে মই এতিয়া অসমীয়াৰ হেৰি বা ইয়াতো না মাৰাঠী এক্টৰো বহুত আহে আমি ডাইৰেক্ট তেওঁলোকক কম 20% কৰোঁ যিটো এক্টিং কৰিছে তাৰ 20% কৰোঁ ডেট মিনছ 80% কম কৰি দিয়ে যি এক্টিং কৰিছোঁ এক্টিং নালাগে কৰিব আমি ডাইৰেক্ট এটা এক্টিং মত কৰোঁ এক্টিং কৰিবই নালাগে নৰ্মেল যিটো কৰিব লাগে এক্টিং আমি কৰিম এক্সপ্ৰেছন দিবলৈ আমি শ্বৰ্ট কাটিমতো শ্বৰ্ট কটা হয় তাত আপুনি এক্সপ্ৰেছন দিব আপুনি এক্টিং নকৰিব নৰ্মেল আপোনাৰ নিজৰ কাম কৰি দিয়ক হেণ্ড মুভমেণ্ট এতিয়া বহুতে মানে যদি থিয় হৈ থাকে হাতখন কি কৰিম এনেই নৰ্মেলি আমাৰ হাত দুখন হয় কিন্তু যেতিয়া এক্টিং কৰে ফিল্মটো বা হেৰিয়াটো সদায় ষ্টেজতো সেইটো হয় আপুনি যেতিয়া এক্টৰ এক্টিং কৰোঁতে সদায় চাব হাত দুখন ক'ত থওঁ আপোনাৰ সদায় প্ৰব্লেম হয় হাতখন কি কৰিম তো সেইটো চম্ভাল হাতৰ মুভমেণ্ট চম্ভালো হাত কাৰণ কণ্টিনিউটিত আহে ন তো সেই গোটেই বস্তু এজ এ এক্টৰৰ কাৰণে বহুত আজিকালিতো বহুত টেকনিকেল এক্টৰ হোৱাটো বহুত জৰুৰী কাৰণ কথাটো কি হ'ল যদি আপুনি এক্টিং কণ্টিনিউটি মেইনটেইন নকৰে আপোনাৰ শ্বৰ্ট কাট খাই যাব কাৰণ আপুনি যদি ক্ল'জ আপত যিটো আপুনি এক্টিং কণ্টিনিউ কৰিছে ৱাইডত যিটো কৰিছে সেইবোৰ সদায় মনত ৰাখিব লাগিব কাৰণ যদি ৱাইডত আপুনি যিটো এক্টিং কণ্টিনিউ কৰিছে যেতিয়া সেই শ্বৰ্টটো আকৌ ক্ল'জত লগাব সেই কণ্টিনিউটি যদি আপুনি মেনেজ নকৰে তেতিয়াহ'লে আপোনাৰ ক্ল'জটো মই ৰাখিব নোৱাৰিম তেতিয়া আপোনাৰ সেই ৱাইড শ্বৰ্টে ৰাখিব লাগিব চিম্পল কাৰণ কণ্টিনিউটি মেইনটেইন কৰিব ন একশ্যন কণ্টিনিউটি পাছত আপোনাক দুখ দিলে আপোনাক ক্ল'জ এটাও নিদিলে তেতিয়া সেইটো মতে এক্টৰজনৰ সেইটো চব সময়তে সেইটো কোনো এক্টৰ শুড বি তেওঁলোক টেকনিকেলি স্মাৰ্ট হ'বই লাগিব তেওঁ জানিব লাগিব তেওঁ ডাইলগ দিয়া সময়ত হাতখন ক'ত আছে মুখখন ক'ত আছে তেওঁ মুভমেণ্ট কি হৈছে চেম মুভমেণ্ট তেওঁ ৰিপিট কৰিব যিবোৰ বলিউডৰ টেকনিকেল বা এক্টৰ চব দে আৰ ভেৰি স্মাৰ্ট ক'ত এখোজ দিছে ক'ত লুকটো কোনটো ডাইলগৰ লুকটো ক'ত দিছে কেতিয়াবা এছিষ্টেণ্টবিলাকক ডাইৰেক্টক কয় মোৰ লুকটো সেই তাত যাচোন চেক কৰচোন এই ডাইলগটো মই পাৰ্টিকুলাৰ ডাইলগটো মোৰ লুকটো ক'লৈ গৈছিলে কাৰণ সেইটো সেই লুকৰ পৰা ৰিজিউম হ'ব ন লুকটো নেক্সট শ্বৰ্টটো তেনেকুৱা ধৰণৰ কথা আমাৰ যিবিলাক আগতে আজিকালিতে অসমীয়া চিনেমাও ভাল টেকনিকেলি খুব ভাল চিনেমা ওলাবলৈ লৈছে ৰিচেণ্টলি কিন্তু আগতে হয় কি যে সকলোখিনি কাম একেজন মানুহে কৰা হয় একেজন মানুহে ডাইৰেক্টৰজনেই সকলো কামেই কৰে কিন্তু তাত বলিউডত আপোনালোকৰ তেনেকুৱা নাই টিমত কৰে সকলো কাম বেলেগ বেলেগ ভাগ কৰা থাকে নহয় সব ডিপাৰ্টমেণ্ট বেলেগ এতিয়া অসমীয়া কথা কৈছে এইটো অসমৰ কাৰণে মই ভাবোঁ যে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী এইটো এটা গল্ডেন পিৰিয়ড এইটো অসমীয়া চিনেমা চাবলৈ লৈছে আৰু অসমীয়া ফিল্মৰ যিটো টেকনিকেলৰ মানুহ মই যেতিয়া আহি শ্বুট কৰিছোঁ আমাৰ অসমৰ টেকনিচিয়ান ইজ ভেৰি বহুত মানে বম্বে লেভেলৰ হয় মই চাউণ্ডৰ কথা ক'ম তাৰ লাইট বয়জৰ কথা ক'ম যেতিয়া কাম কৰিছে বা মেকআপৰ কথা ক'ম আমাৰ অসমৰ টেকনিচিয়ানৰ কোনো কমি নাই খালি কিছুমান ধৰক দুই এটা ডিপাৰ্টমেণ্ট বাদ দি বাকী বহুত একদম বলিউডৰ লেভেলৰ হয় সেইটো এটা বহুত আৰু সেইটো হিচাপে আজি প্ৰডাক্টটো উলিয়াবৰ কাৰণে বেছি বাহিৰৰ পৰা মানুহ আনিবলৈ প্ৰয়োজন নালাগে অসমৰ ইমান টেকনিচিয়ান অসমৰ আৰ্টিষ্টৰ পৰা আদি কৰি গোটেই ফিল্মখন এইটো যে আমি অসমতে কৰিব পাৰোঁ ইমান ভাল টেকনিচিয়ান আছে আমাৰ কিন্তু ভাল ফিল্ম এখন বনাবৰ কাৰণে বেছি টকাৰ প্ৰয়োজন নে কম টকাটো পাৰি ভাল ফিল্ম বনাব বহুত বেছি কম টকাত মানে মিনিমাম যিখিনি পইচা এটা টেকনিকেল ছেটআপৰ কাৰণে লাগে তো সেইখিনি আমাৰ অসমত কি হয় বহুত বস্তু প্ৰডাকশ্যন কষ্ট কমি যায় আমাৰ ইয়াত আৰ্টিষ্টৰ পে'মেণ্টৰ ক্ষেত্ৰত বহুত কমি যায়
সেকেন্ডলি লোকেশনৰ ক্ষেত্ৰত কমি যায় মানে মেইন আমাৰ যিবোৰ আৰু বা ক'ৰবাত যদি আমি আউটডোৰ থাকোঁ হোটেলৰ খৰচাৰ ক্ষেত্ৰত বহুত কমি যায় খোৱাৰ ক্ষেত্ৰত কমি যায় গতিকে প্ৰডাকশ্যন কষ্টটো বেলেগ জেগাৰ তুলনাত বলিউডতো কম্পেয়াৰ নকৰোঁ বা আমাৰ ইয়াত বহুত কম আৰ্টিষ্টৰ পৰা আদি কৰি গতিকে আমাৰ যিটো মেইন খৰচটো হ'ব লাগে সেইটো মেকিঙত হ'ব লাগে কিন্তু মেকিঙত যিমানখিনি খৰচ হ'ব লাগে সিমানটোতো হ'বই লাগিব আজি আপুনি যদি এখন ফিল্ম বনায় ফিল্ম শুড বি লুক লাইক এ ফিল্ম তো ফিল্মৰ কাৰণে ফিল্ম কেমেৰা আছে তো আপুনি ষ্টিল কেমেৰা এটা যদি ফিল্ম এখন শ্বুট কৰিবলৈ যায় পাই দি তো তাৰ লুকটো সেই তেনেকুৱাই হ'ব ফিল্ম কেতিয়াও নহয় গতিকে ফিল্মৰ কেমেৰা নহ'লেনো ফিল্ম কেমেৰা কেলৈ উলিয়ালে 5Dতে শ্বুট কৰিব লাগিব ফিল্মখন মই ফিল্মৰ কথা কৈছোঁ প্ৰপাৰ তো ঠিক সেইটো টেকনিকেলি কিছুমান কথা আছে আপোনাৰ বস্তু মেকআপটো জৰুৰী হয় ঠিক আছে পোষ্ট প্ৰডাকশ্যনত আপোনাৰ চাউণ্ডৰ ক্ষেত্ৰত কাৰণ এখন ফিল্মত শ্বুট কৰাৰ পিছত চাউণ্ডে আপোনাৰ বেকগ্ৰাউণ্ডৰ পৰা আদি কৰি সেই বস্তুৱে চিনটোক উঠাই লৈ যায় তো টেকনিকেলি আপুনি কি ইউজ কৰিছে জিপি ইউজ কৰিছে ক'ত কেনেকুৱা লাগে যেনেকৈ ৰিকুৱাৰমেণ্ট আছে আপোনাৰ চিনটো সেইটো হিচাপে আপুনি ইকুইপমেণ্ট ইউজ কৰিবই লাগিব তো সেইটো কাৰণে এটা মিনিমাম যিটো খৰচা সেই খৰচাটো আপুনি কৰিবই লাগিব মইতো কওঁ যে অসমত প্ৰডাকশ্যন কষ্ট বহুত কম হয় কম্পেৰেটিভলি বেলেগতকৈ সেইটো কিন্তু মানে সেয়াই সাধাৰণতে কি হয় মানে কি নাটক আৰু ফিল্মৰ মাজৰ ডিফাৰেঞ্চটো হ'ল কি যে নাটক এখনত ষ্টেজত এক্টৰ কিজনেই মেইন নিশ্চয় এক্টৰ কিজনে নাটকখন ভালকৈ উঠাব পাৰে নমাব পাৰে আৰু কিন্তু ফিল্ম এখনত বিহাইণ্ড দ্য চিন সকলহে আচল ব্যক্তি হয় এটা চিন এটা বৰকৈ বৰ চিন এটা উইথ ট্ৰিটমেণ্ট উইথ বেকগ্ৰাউণ্ড মিউজিক ইণ্টাৰেষ্টিং বনোৱা হয় যায় কিছুমান মেক্সিমাম চিন এটা চিন যদি আপুনি চায় সেই চিনটোত একো নাথাকে কিন্তু সেই চিনটো আমি ডেভেলপ কৰা হয় উইথ প্ৰপাৰ শ্বৰ্ট ট্ৰলি শ্বৰ্ট ইয়েছ কেনে শ্বৰ্ট ডিভিজনৰ পৰা আদি কৰি বেকগ্ৰাউণ্ড মিউজিক লোকেশ্যন গোটেই বস্তুটো এটা কৰি এটা ইটোৰ লগত ইটো সংযোগ থকা বস্তু এইটোৰ লগত ঠিক সেইটো ইণ্টাৰেষ্টিং বনাবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু প্ৰত্যেকটো চিনক আমি ইম্পৰ্টেঞ্চ দিওঁ তাৰমানে এই চিনটো আমি কোনো এটা চিন আমি শ্বুট কৰাৰ আগতে এনেই যাওঁ গৈ পিনি শ্বুট নকৰোঁ প্ৰপাৰলি চিনটোৰ ওপৰত আমি প্ৰি প্ৰডাকশ্যন আমাৰ মাইণ্ডত ক্লিয়াৰ থাকে এইটো চিন এই চিনটোত আমি কি কৰিবলৈ যাম কি কেনেকৈ শ্বৰ্ট ডিভিজন কেনেকৈ শ্বৰ্ট ল'ম সেই লোকেশ্যনটো ৱালৰ কালাৰ কি সেইটো হিচাপে কষ্টিউম কি হ'ব পৰা আদি কৰি গোটেই বস্তুখিনি আগতে আমি এইটো নহয় যে আমি ছেটত গৈ ডিচাইড কৰিম ছেটত গৈ 19-20 কিবা এটা হ'ব পাৰে সেইটো নৰ্মেল কথা কিন্তু মেক্সিমাম আপোনাৰ কাম 90% কাম আমি আগতেই প্ৰিপেয়াৰ হৈ থাকোঁ কেনেকৈ কি কৰিম হয় সেই কামখিনি আপুনি এজ এ DOP সেইখিনি কাম আপুনি কৰিবলগীয়া হয় গোটেই কি আছে মই সেইখিনি এজ এ DOP তাৰপিছত গোটেই এটা টিম ৱৰ্ক থাকে গোটেই টিমটো DOP আৰ্ট ডাইৰেকশ্যন হেৰি কষ্টিউমৰ পৰা আদি কৰি ডাইৰেক্টৰ যিটো ভিজন বোলে চিনটোৰ ভিজনকে হিচাপে আপুনি যদি কৰুণ চিন্তা হয় ট্ৰেজেডি চিন্তাত আপুনি লাউড বেকগ্ৰাউণ্ডত লাউড ড্ৰেছত আপুনিতো কৰিব নোৱাৰে লাউড লাইট আপুনি হ'ব নোৱাৰে লাইট কেমেৰা মুভমেণ্ট হ'ব নোৱাৰে আপোনাৰ চিনটোৰ ওপৰত ডিপেণ্ড কৰিব এভৰিথিং চিনটো মুডে কি কৈছে চিনটোৱে কি কৈছে কমেডি চিন নে ট্ৰেজেডি একৰ্ডিংলি আপোনাৰ শ্বৰ্টো হ'ব একৰ্ডিংলি আপোনাৰ শ্বৰ্ট ডিভিজন হ'ব আপুনি যেতিয়া এটা ট্ৰেজেডি চিন কৰিব তাৰ শ্বৰ্টবোৰ একদম শ্ল' হ'ব শ্ল' ট্ৰলি গৈ আছে এইফালৰ পৰা পেনিং গৈ আছে তো সেই মুভমেণ্ট সেইটো হিচাপে বেকগ্ৰাউণ্ড মিউজিকটো আমি মাইনে ৰাখোঁ ইয়াত এটা কৰুণ হেৰি যাব গম পায় লুকটো কেনেকৈ হ'ব বেছি একদম ব্ৰাইট লুক নহয় আপোনাৰ ধৰক লাইটাৰ হিচাপে এটা যিটো মানে চিনটো অপেনিং হোৱাৰ লগে লগে বুজি পাব লাগিব যে মানে অলপ দুখৰ সেই চিনটোৱে আধা কথা কাম ক্ৰিয়েট কৰিলে বেকগ্ৰাউণ্ড মিউজিকে আপোনাক কিছুমান বস্তু ক্ৰিয়েট কৰি দিলে গতিকে চিনটোৱে যি ক'ব বিচাৰিছে সেইটো ফুলফিল হৈ যাব উইদিন এটা দুটা ডাইলগ বাজি বেছি নহয় ফিল্মত চিনবোৰত বহুত কম ডাইলগ গোটেই এনভাইৰনমেণ্ট কষ্টিউম লাইটিং আপোনাৰ আৰ্ট ডাইৰেকশ্যনৰ যিবোৰ গোটেই বস্তুটোৱে এই চিনটো অলৰেডি অডিয়েঞ্চে 70% বুজিয়ে পাই যে চিনটো কি হয় 2% 30% ডাইলগে বুজাই দিব তাৰমানে চিনটো ছাকচেছ হয় আৰু সাধাৰণতে মুম্বাইখনক মায়ানগৰী বুলি কোৱা হয় ড্ৰিম বনোৱা হয় আপোনালোকে তাত সপোন তৈয়াৰ কৰে আৰু এই সপোন তৈয়াৰ কৰা মানুহকেইজন আপোনালোকে আপুনি এজ এ DOP কাম কৰাৰ উপৰিও আপুনি ইণ্ডিপেণ্ডেণ্টলি ডাইৰেকশ্যনো কৰিছে ৰিচেণ্টলি এইটো কি কৰিছে এখন মই ৱেব ছিৰিজ এখন কৈছোঁ এফুল নাইটছ হয় হয় এখন মাদাৰ মিষ্ট্ৰি হয় মাদাৰ মিষ্ট্ৰি এখন শ্বুটিং এতিয়া কমপ্লিট কৰিলোঁ মই ডাইৰেকশ্যন আপোনাৰ ডাইৰেকশ্যন মোৰ DOPও মই আচ্ছা ফাৰ্ষ্ট হয় আৰু ছেকেণ্ড এইখিনিতে মই কওঁ মই
মই ৰাজস্থানী ফিল্ম এখনো কৰিছিলোঁ আৰু এজ এ ফাৰ্ষ্ট মই ৰাজস্থান বেষ্ট চিনেমাটোগ্ৰাফাৰ এৱাৰ্ড পাইছোঁ ৰাজস্থান ফিল্ম ফেষ্টিভেলত আছামত এইটো অসম প্ৰথম মই বেষ্ট চিনেমাটোগ্ৰাফাৰ এৱাৰ্ড পাইছোঁ মই ৰাজস্থানী ফিল্ম আছিলে সেইখনো ৰাজস্থানৰ এতিয়ালৈকে চবতকৈ বিগ বাজেট মুভি মৰু ঘৰ মৰুধৰ সেইটো মানে এজ এ চিনেমাটো ডাইৰেক্টৰ ফটোগ্ৰাফী সেই যে মই সাধাৰণতে আমি দেখোঁ আমি যেহেতু আপোনালোকৰ বলিউডখন আমাৰ কাৰণে এটা কৌতূহলৰ বিষয় হয় আমি মাত্ৰ চিনেমাত ফাইনেল প্ৰডাকশ্যনটোহে চাবলৈ পাওঁ তাৰ আঁৰৰ বস্তুখিনি আমি চাবলৈ নাপাওঁ সেইকাৰণে আপোনাক সুধি আছোঁ আজিকালি ধৰি লওক এতিয়া বহুতে হিন্দী এক্টৰ এক্ট্ৰেছেও সাউথৰ ফিল্ম কৰিবলৈ লৈছে বা আপুনিও ক'লে আপুনি ৰাজস্থানী ফিল্ম এখন কৰিছে এই ভাষাৰ অসুবিধা নহয় নেকি নাই ভাষাৰ অসুবিধা এইটো কাৰণ নহয় আপোনাৰ অলৰেডি চিনটোৱে কি ক'ব বিচাৰিছে সেইটো আৰু ট্ৰান্সলেট কৰি আমাক বুজাই দিয়া গোটেইখিনি গতিকে ভাষাৰ কোনো প্ৰব্লেম আজি বৰ্তমান সময়ত নহয় ক'তো সেইটো মেইন কাৰণ আমি এক্সপিৰিয়েঞ্চ গম পোৱা আল্টিমেটলি চিনটো যেতিয়া বুজাই দিয়ে গম পোৱা এজন হিৰো এজনে বা হেৰি গতিকে অসুবিধা কোনো ধৰণৰ নাই হয় লেংগুৱেজ ইজ নট এ বেৰিয়াৰ একচুৱেলি আপুনি অসমীয়া কাম কি কৰিছে আপুনি প্ৰথম হিন্দী বলিউডতেই কাম কৰিছে তাৰ পাছত আপুনি অসমীয়া কাম কৰিছে আপুনি অলপ আগতে যোদ্ধাখনৰ কথা ক'লে ৰিচেণ্টলি কৰি আছে সেইখনৰ আপুনি চিনেমাটোগ্ৰাফাৰ সেইখনটো ডাঙৰ কামেই এখন ডাঙৰ তাৰ বাহিৰেও আপুনি অসমীয়া কাম কৰিছে তাৰ আগতে মই 14ত এখন ফিল্ম কৰিছিলোঁ বীৰ শিলাৰে বুলি কিন্তু সেইখন ইমান বীৰ শিলাৰে সেইখনো সেইটো মই অসম গভৰ্ণমেণ্টৰ আছিলে কিন্তু মোৰ বহুত ডাঙৰ ভাল মোৰ অন্তৰৰ ভাল প্ৰজেক্ট এটা মই কৰিলোঁ দূৰদৰ্শনৰ কাৰণে হেৰি প্ৰাইম চেনেলৰ কাৰণে লক্ষীনাথ বেজবৰুৱাৰ 10 ভৰি কাহিনী ৰাজেশ মোৰৰ সেইখন শিৱসাগৰতে শ্বুটিং কৰিছোঁ হিন্দীৰ আৰু শিৱসাগৰ আৰ্টিষ্টৰ লগত মানে সেইখন মই বলিউডত ইমান কাম কৰিলোঁ যদিও কিছুমান কাম কৰি চেল্ফ একদম ছেটিছফেকশ্যন বুলি কয় নহয় নিজৰ জেগাত আপোনাৰ নিজৰ মানুহৰ মাজত কাম মানে বহুত এটা ভাল অনুভৱ বহুত ভাল লাগিলে ভাল অনুভৱ হৈছিল আপুনি সেইখনত সম্পূৰ্ণ শিৱসাগৰৰ আৰ্টিষ্টে আছিলে গোটেইখনত অলমষ্ট 80% শিৱসাগৰৰ আৰ্টিষ্টে বাকী কেইজনমান আপোনাৰ ধৰক দুজনমান বাহিৰৰ পৰা যিহেতু নেশ্যনেলৰ প্ৰডাকশ্যন আছিলে কেইজনমান হিন্দী ভাষী বাহিৰৰ পৰা আহিছিলে আৰু সেইখন চিৰিয়েল হিন্দীতে হৈছিলে হিন্দী আপুনি কি কিবা পাৰ্থক্য পাইছিল নেকি আপুনি তাত কৰি থকা তাৰ এক্টৰ এক্ট্ৰেছৰ লগত কাম কৰি থকা আৰু ইয়াত একেবাৰে লোকেল মানুহৰ লগত কাম কৰা যি হয়তো নাটকৰ লগতেই জড়িত কি ডিফাৰেঞ্চ পাইছিল নাই ডিফাৰেঞ্চ মই নিজৰ শিৱসাগৰ বুলি কওঁ শিৱসাগৰত আমাৰ এক্টিঙৰ টেলেণ্ট মানে মই এটা যিটো আছে যিমান এক্টৰ আমাৰ শিৱসাগৰত আছে মই ভাবোঁ যে বহুত কম জেগাত ইমান এক্টৰ থাকিব আৰু তেখেতসকল জাষ্ট এবাৰ দুবাৰ কৰিলে এটা ডাইলগ ডেলিভাৰীত যদি মই কওঁ তেনেকৈ ঠিকেই হৈছিলে আমাৰ চাহুদা আছিলে আমাৰ ভেটাৰান এক্টৰ এজন চাহুদা হৰিহৰ প্ৰসাদ তেখেতৰ ড্ৰামা মই সৰুতে চোৱা ইমান ধুনীয়া এজন এক্টৰ তেওঁ আহি পিনি তেওঁ ভাল ৰোল এটা কৰিছিলে তো ৰোলটো যেতিয়া ফাৰ্ষ্ট চিনটো তেখেতে শ্বুট কৰিলে মই আগতে কৈছিলোঁ ড্ৰামাৰ পৰা আহিছে অন্য অভিজ্ঞতা তো সেই চিনটো শ্বুট কৰিলোঁ শ্বুট কৰাৰ পিছত চিনটো শ্বুট কৰাৰ পিছত মই সেইদিনাখনে মই শ্বুট কৰিলোঁ মই কিন্তু লগতে মই ৰাজেশক ক'লোঁ হেৰি ক'লোঁ যে এই চিনটো মই ৰিটেক কৰিম গোটেই চিনটো মই ল'লোঁ কিন্তু জানি মই শ্বুটিং কৰি থাকোঁতে মই মাইণ্ডত ল'লোঁ যে এই গোটেই বস্তুটো মই ৰিটেক কৰিম কাৰণ মই এক্টৰজনৰ কেপেবিলিটি জানো কিন্তু সেইটো হিচাপে সেই এক্টিং চিনটো হোৱা নাই মই গম পাওঁ প্ৰব্লেমটো ক'ত আছে সেইটো গম পাওঁ কিন্তু এইটো শ্বুটিং সেইটো লাষ্ট চিন আছিলে গতিকে মই হ'ব যিটো হয় নেক্সট পেকআপৰ পিছত মই চাউদাক টেকনিকেলি কিছুমান কেইটামান কথা সেইটো মন আছে নে বোলে এনে বুজাই ক'লোঁ নেক্সট ডে ৰাতিপুৱাৰ পৰা তেওঁৰ কাম আৰম্ভ হৈছে মানে যিটো জমিন আসমান ফৰ্ক মানে এজন আৰ্টিষ্টৰ যিটো ন মানে কালিৰ লাষ্ট ইভিনিঙৰ যিটো চিন তেওঁ কৰিছিলে আৰু আজি নেক্সট ডে ৰাতিপুৱা যিটো চিন কৰিলোঁ যিজন একেজন এক্টৰে সেই এক্টিংটো ড্ৰামেটিকেল এক্টিং আৰু আজি চিনেমেটিক এক্টিঙৰ এটা কৰিছে মানে জমিন আসমান পাৰফেক্ট তাৰপিছত সেইটোৱে তেওঁ কেৰি কৰিলে এবাৰে ক'লোঁ মানে ডেট মিনছ আপোনাৰ এক্টৰ আৰু সেইবিলাক হৈছে মহান এক্টৰ মানে আচলতে কি আপুনি কৈ দিয়াৰ লগে লগে যে ল' পাৰিলে হয় আচলতে সেয়াই হয় তেনেকুৱা এক্টৰ তেনেকুৱা তেতিয়া কাম কৰি ভালো লাগে নিশ্চয় তেনেকৈ এতিয়া তেনেকৈ মোৰ ইয়াত যেতিয়া কাম কৰিছোঁ আমাৰ আৰু এক্টৰ আৰু দুজন মোৰ নামটো হেৰি জয়ন্ত
সঞ্জীৱ ভাগৱতীয়া তেওঁলোককো এটা মাজে মাজে মানে এনেইতো তেওঁলোক দাদা সৰুৰ পৰা তেওঁলোকৰ ড্ৰামা চাই মই হেৰি হয় তেওঁলোকৰ ইণ্টাৰেষ্ট ড্ৰামাত তেওঁলোক মহাৰাজা আৰু তেওঁলোকে হে ন এক্টিঙত কিন্তু এতিয়া মই যেতিয়া ডাইৰেক্ট কৰিছোঁ মই হেৰি কৰি আছোঁ তো ইয়াতে মানে কিন্তু তেওঁলোকে একদম মই যিটো একদম কিবা এটা ক'লে একদম শুনেহি আৰু ইমান আগ্ৰহী যেতিয়া শুনে তা মোক ক'বলৈ ভাল লাগে তেখেতসকলক মই তেতিয়া কওঁ যে এইটো বস্তু এনেকৈ সি মোক হিৰো বুলি কয় হিৰো আৰু কিবা প্ৰত্যেকটো চৰ্তৰ পিছত হিৰো ঠিক হ'ল নে আৰু কিবা কৰিম নি তেতিয়া মোক ক'বলৈ ভাল হয় যে তেওঁলোক মানে এৰি দিছে নিজকে মোৰ ওচৰত সমৰ্পণ কৰি দিছে আচলতে সেইটো দৰকাৰ তো সেইটো তো তাৰ ৰিজাল্টটো যেতিয়া আপুনি চাব ইমান ধুনীয়া তেওঁলোকৰ এক্টিঙৰ তো সেইটোৱে এক্টৰ ইমান ধুনীয়া এক্টৰ খালি অকণমান টেকনিকেলি অকণমান মানে কেটচটো সোনকালে কৰিলে একো অসুবিধা হোৱা নাই মানে সুন্দৰ তেনেকুৱা বহুত আছে শিৱসাগৰ তেনেকুৱা বহুত টেলেণ্ট আছে আৰু আপুনিও শিৱসাগৰৰে সেইটো গৌৰৱ টেলেণ্ট মানে সেই শিৱসাগৰখন গৌৰৱ নিশ্চয় আজি মুম্বাইত শিৱসাগৰৰ নাম উজ্বলাই আছে শিৱসাগৰ বহুত টেলেণ্ট আছে কোনো হয়তো ওলাই যাব পৰা নাই মই ওলাই গ'লো কিন্তু টেলেণ্ট শিৱসাগৰত ভৰ্তি হৈছে বাৰু অলপ বেলেগ কথা পাতো নিশ্চয় ধৰি লওক আপোনাৰ কেৰিয়াৰ আৰু আপোনাৰ ফেমিলিৰ মাজত কেতিয়াবা কিবা সংঘাত হ'ল হয় তেতিয়া আপুনি কাক প্ৰিফাৰেন্স দিব ফেমিলি উইদাউট ফেমিলি কেৰিয়াৰ কি কৰিম মই সিম্পল কথা ফেমিলি কাম ফাৰ্ষ্ট যদি ফেমিলিটো নাথাকে মোৰ কেৰিয়াৰটো মই কাক কৰিম ফেমিলিটো থাকে কেৰিয়াৰ কেতিয়াবা হ'ব পাৰে ফেমিলি কেৰিয়াৰ আকৌ গঢ়ি ল'ব আপোনাৰ টেলেণ্ট আছে কেৰিয়াৰ আকৌ গঢ়ি ল'ব বহুত মানুহে আচলতে কি কেৰিয়াৰ বুলি সকলো এৰি দিয়ে নাই ফেমিলি ফাৰ্ষ্ট ভাল কথা বাৰু তিনিটা কিবা বিশেষ শব্দ যিকেইটাই আপোনাৰ শৈশৱত যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু সেইকেইটাই এতিয়াও আপোনাক সমানে প্ৰভাৱিত কৰে তেনেকুৱা কিবা আছে নেকি মই তেনেকুৱা এটাই শব্দ আছে যিটো এতিয়াও মোক আপোনাৰ শব্দ যিটো মই এতিয়াও ইমপ্লিমেণ্ট কৰোঁ সেইটো এতিয়াও মই দেখোঁ সেই শব্দ এটা শব্দকে আপুনি তিনিটা নাম দি দিব পাৰে সেইটো হৈছে সপোন যিটো মই এতিয়াও দেখোঁ বঢ়িয়া আৰু একো নাই এটাই ভাল সপোন সৰুতে যিটো দেখিছিলোঁ সেইটো ফুলফিল হৈছিল ভগৱানৰ কৃপাত মানে যিটো এটা লেভেল এতিয়া আজি এইটো মোৰ লাইনৰ ডাইৰেক্টৰটো লাষ্ট লেভেল তাতকৈ ওপৰত একো নাই মই ডাইৰেক্টৰ বলিউডত গৈ বনিলোঁ যি এখন আছোঁ যিয়ে নহওক লাগিলে এজন ডাইৰেক্টৰ বনিলোঁ কিন্তু এতিয়াও মোৰ সপোন আছে এতিয়া সপোন সেইটো মোৰ পূৰা হৈ গ'ল পইচা কিমান খুলিলোঁ কি সেইটো কোনো মাইণ্ডে নৰয় মই যিটো ভাবিলোঁ কিন্তু সপোন এতিয়াও শেষ নাই সেইটো এতিয়াও আছে সেই সপোন আকৌ এই লাইনৰে বেলেগ কিছুমান হয়তো মোৰ অসমীয়া ফিল্ম আৰু ভাল বনোৱা তেনেকুৱা মানে সেই তেনেকুৱা সপোন এটাই বস্তু আছে সপোন আচলতে মাৰ যাবলৈ দিব নালাগে এটাৰ পাছত এটা সপোন এতিয়াও সপোন দেখে এতিয়া মানুহ আগুৱাই যায় খোলা চকুত সপোন দেখা বুলি কয় সপোনটো সেইটো মোক টোপনি যাব নালাগে চকু খুলি সপোন দেখো এতিয়াও আপোনাক টোপনি যাবলৈ নিদিয়ে সেইটোহে সপোন আচল হয় বাৰু আপোনাৰ এখন অতি প্ৰিয় গ্ৰন্থৰ নাম আৰু এখন অতি প্ৰিয় চিনেমাৰ নাম কওক চব চিনেমা মোৰ প্ৰিয় এখন বুলি নাই ফিল্ম যেতিয়াৰ পৰা মোক ইনষ্টিটিউট এটা কথাই কৈছিলে যিদিনাখন মই ইনষ্টিটিউট ফাৰ্ষ্ট ডে মোক এজন ডাঙৰ হেৰিয়ে যে আজিৰ পৰা তোমালোকে ইনষ্টিটিউট আহিলা ইনষ্টিটিউটৰ পৰা আজিৰ পৰা তোমালোকে কেতিয়াও ফিল্ম জিন্দগীভৰ চাবই নোৱাৰা বোলো এই কথাটো কি কৈছে আমি ফিল্ম শিকিবলৈ আহিছোঁ ফিল্ম লাইন আৰু আমাক কৈছে জিন্দগীভৰ তোমালোকে ফিল্ম চাবই নোৱাৰা বুলি তাৰপিছত একদম কথাটো ক'লে মোক কথাটো বুজি নাপাওঁ আজিলৈকে তোমালোকে ফিল্ম চাই এনজয় কৰিব নোৱাৰা বোলে সেই বুলি মোক কৈ দিলে মোক না গোটেই আমাৰ ক্লাছটো ফাৰ্ষ্ট ডে তেওঁ বোলে তোমালোকে ফিল্ম লাইনৰ কাৰণে আহিছা মই কি কথা ক'ব বিচাৰিছে তো কোৰ্চ কৰিলে এবছৰৰ পিছত যেতিয়া ফাৰ্ষ্ট ফিল্মখন চাবলৈ গৈছোঁ চিনেমা হলত মই চাওঁ সেইটো বস্তু আমাৰ চবৰে মাইণ্ডত আছে সঁচা কথা ফিল্ম আমি এনজয় কৰিবই নোৱাৰিলোঁ এতিয়াও মোক পুৰা ফিল্ম এনজয় কৰিব নোৱাৰোঁ কাৰণ কেলৈ যেতিয়া চিনটো চলি থাকে এই চিনটো কেছৰটো ক'পা ল'লে এইটো ট্ৰেকটো ক'পা ল'লে সেই লাইটটো ক'পা দিলে সেইবোৰ চাওঁতে গোটেই ফিল্মখন ওলাই যায় ষ্টিল এতিয়া মই ইংলিছ ফিল্ম বা ভাল ফিল্ম চালে এতিয়া মই ভাল ফিল্ম বেয়া ফিল্ম নহয় মই ফিল্ম চাওঁতে এখন ফ্লপ হিট সব ফিল্ম মেহনতটো চবৰে হওঁ টেকনিচিয়ানে চবেই কৰে সব ফিল্ম পৰা আপুনি শিকিব পাৰে এখন ফ্লপ যখন ছুপাৰ ডুপাৰ ফ্লপ ফিল্মতো কিবা না কিবা আপুনি টেকনিকেল বা কিবা শিকিব পাৰে বোলে মই ফিল্ম চব চাওঁ ফিল্ম যিটো কিন্তু শান্তি আজিলৈকে ফিল্ম চাব নোৱাৰিলোঁ সেই তেতিয়াৰ পৰা আজিলৈকে ফিল্মখন অকণ মূৰটো সোমাই এই শ্বৰ্ট সেই বেকগ্ৰাউণ্ডত সেই প্ৰপাৰ্টিটো লাইট কপা দিলে অলপ বোলে গোটেই বস্তুটো একদিন সোমাই যায় এই ডাইলগটো দিলে ডাইলগ দিলে পিছত তাৰ ডাইলগ এটা যাবলৈ নগ'ল কেলে মানে
যি চাইছো তাৰ মাইনাছ পইণ্টটো উলিয়াওঁ তাততো তাৰ কাটিং শ্বৰ্টটা যাব লাগে তাৰ ক্ল'জটা যাব লাগে নগ'ল কেলে ক্ল'জটো ইয়াৰ ৰিয়েকশ্যন তাৰ যাব লাগে নগ'ল কেলে মানে সেই লাইট আপ সেই ছেটটোত এই তাত বোলে সেই ৱালখন ব্লেংক গৈছে তাত আৰ্ট ডাইৰেক্টৰে কিবা এটা নলগালে কেলে বুজি পায়নে গতিকে শান্তি আজিকালি চিনেমা তেতিয়া মই চাব নাপাওঁ মানে একদম ৰিয়েলিটি এইটো ফেক্ট কিন্তু আপুনি জড়িত থকা কোনো দুখনমান চিনেমাৰ নাম কওকচোন যিবিলাক আমি চাইছিলোঁ হলত ভাল চিনেমা হৈছিলে মানে কি হয় এখনতো মই বহুত ফিল্ম হৈছে যেনে বম্বেটো গোৱা নেহলে পেডেলা সঞ্জয় দত্ত ছেইফ আলী খানৰ তাৰপিছত 40-84 নছিৰুদ্দিন শ্বাহ ভাল ভাল ফিল্ম এইবোৰ বহুত হেৰি ফিল্ম তাৰপৰা এতিয়া জিনিয়াছ মানে কমচে কম মই 35খন ফিল্ম কৰিছোঁ হিন্দী ফিল্ম আৰু মাৰাঠী ফিল্ম কৰিছোঁ ৰাজস্থানী ফিল্ম কৰিছোঁ প্ৰায় চব ভাল ফিল্মেই কৰিছে হয় কাৰণ মই নাজিকখনৰ মই সেই গ্ৰুপটোৰে কৰা তাৰপিছত গৈ পিনি মেইন তাৰপৰা চিফ্ট হৈ পিনি তাৰপিছত ইণ্ডিপেণ্ডেণ্ট হৈ পিনি হেৰি কৰিছোঁ ষ্টিল মোৰ তেওঁৰ লগত মোৰ ঘৰুৱা ৰিলেশ্যন টাইপৰ হৈ গ'ল আৰু তাৰপৰা তেনেকুৱা আমাৰ শ্ৰোতা বন্ধুৱে নিশ্চয় গমেই পাইছে মই আজি কিমান গৰ্বিত সাধাৰণতে কি হয় আমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বাহিৰৰ জেগাত টুৰিষ্ট গাইডবিলাকে দেখায় এই জেগাটুকুৰাত আমুকখন ফিল্মৰ শ্বুটিং হৈছিলে আৰু সেইটো লৈ মানুহে মানে তাতে টেলফি তুলি যে সেই ঠাইটুকুৰাত কোনোবা এখন বিখ্যাত ফিল্মৰ শ্বুটিং হৈছিলে আৰু মই আজি বহি আছোঁ এনেকুৱা এজন মানুহৰ ওচৰত যি বহুত ডাঙৰ ডাঙৰ হিট ফিল্ম কৰিছে জড়িত আছে শ্ৰোতা বন্ধুৱে নিশ্চয় গম পাইছে মই আজি কিমান গৰ্বিত বাৰু আপুনি কাৰ্টুন চাই আগতে চাইছিলে নিশ্চয় আগতে চাইছিলোঁ ধৰি লওক যদি আপোনাক এসপ্তাহৰ কাৰণে কাৰ্টুন ৱৰ্ল্ড এখনলৈ পঠাই দিয়া হয় আপুনি কোনটো কেৰেক্টাৰ হ'ব বিচাৰিব কাৰ্টুন কেৰেক্টাৰ টম এণ্ড জেৰীৰ ভিতৰত দুইটাৰ ভিতৰত এটাই হ'ব বিচাৰিম আৰু কাৰণ চবেই চাই ভাল পায় মানে কাৰ্টুনে হ'ম যদি মানুহক এণ্টাৰটেইনমেণ্ট কৰিম কিবাটো তাৰ ফাইদা হ'ব আৰু বোলে সেই দুটাৰ ভিতৰত কোনোবা এটাই হ'ব দিয়ক মানুহ এণ্টাৰটেইনমেণ্ট হ'ব লাগে আচ্ছা আপুনি লাক বিশ্বাস কৰে নেকি মানে জীৱনত এনেকুৱা কোৱা হয় যে জীৱনত বহুত কষ্ট কৰিলেও লাক নাথাকিলে সফল হ'ব নোৱাৰে আপুনি আপোনাৰ নিজৰ টেলেণ্টৰ ওপৰত লগত লাক আছে নেকি সফল হোৱাৰ কাৰণে লাক বুলি নকওঁ কিছুমান চিটুৱেশ্যনেল কিছুমান কোইনচিডেণ্ট হয় যে আপোনাক সহায় কৰে তো সেইটো নাম যদি লাক দিব পাৰে লাক বুলি ক'ব পাৰে দিব পাৰে লাক বুলি ক'ব পাৰে কিন্তু ধৰি লওক সেইটো নোহোৱা হ'লে হয়তো আপুনি সেইটো মিছ কৰিলেহেঁতেন নাপালেহেঁতেন কোইনচিডেণ্ট যিটো হয় কোইনচিডেণ্ট কেতিয়াবা আপুনি ভাল মানুহ পাই যায় কিছুমান সদায় লাইফত আপোনাৰ হেৰি হয় মোৰ যিটো হয়তো আমাৰ অসমীয়া মানুহ বহুত জেণ্টল মই সঁচাকৈ ক'ম বাহিৰত আমি যেনেকৈ কাৰোবাৰ কথা পাতোঁ বয়সস্থ মানুহৰ লগত আমি সদায় আপ বুলিয়ে কথা পাতোঁ আমাৰ নেচাৰটো তেনেকুৱা আমি যিটো অসমীয়া মানুহ চবেই হয়তো এই বস্তুটোৱে আমাক মোক সহায় কৰিলে কাৰণ মই যেতিয়া নাজিবখনৰ আণ্ডাৰত গৈছিলোঁ মোৰ ওপৰত 5টা এছিষ্টেণ্ট আছিলে আৰু তাৰ উপৰি তেওঁৰ পাৰ্চনেল এছিষ্টেণ্ট লাইটমেন আছিলে 6জন সেই মানুহবোৰে বেলেগবোৰ ল'ৰা এপইণ্টিছত বহুত বেয়া ব্যৱহাৰ কৰে বা তেনেকুৱা কিন্তু ভগৱানৰ কিবা আমাৰ বিহেভিয়াৰটো এনেকুৱা মানে বাহিৰ জেগাৰ পৰা যোৱা মানুহবোৰ অলপ উগ্ৰ হয় কথা বতৰা আমি বহুত ডাউন টু আৰ্থ বা অসমীয়া মানুহবোৰ প্ৰত্যেকে তো সেই নেচাৰটোৰ কাৰণে হয়তো চবেই ভাল পাই গৈছিলে মানে মানুহখিনি মৰম কৰিছিলে অভিয়াছলি সেইটো সময়ত মই 22-23 বছৰীয়া ল'ৰা এজন নহয় ন তো সেইটো হিচাপে কোইনচিডেণ্ট সেইটো লাকেই বুলি ক'ব নে মোৰ নেচাৰৰ তো মানুহবোৰে ভাল পাই পিনি মোক কিছুমান যিটো কাম মোক শিকালে মানুহবোৰে সেইটো গ্ৰাউণ্ড লেভেলত মই গ্ৰাউণ্ড লেভেলৰ কাম কৰা তাৰমানে হেৰি কাম মোক কোনো ঠগিব নোৱাৰে লাইটৰ পৰা আদি কৰি গোটেই বস্তু কাৰণ মোৰ তলৰ পৰা শিকা এজ এ ষ্টেপ বাই ষ্টেপ কিন্তু মোৰ ছিনিয়ৰ যিসকল আছিলে তেওঁলোকে কোনেও মোক কেতিয়াও বাধা দিয়া নাছিলে সদায় মোক শিকাইছিলে তেওঁলোকে তো সেইটো মই লাকি বুলি ভাবিম আচলতে সেইটো হয় মানুহ আচলতে যিমানে নম্ৰ হয় সিমানে শিকিব পাৰে সেইটো বাৰু এটা ব্যক্তিগত কথা সোধোঁ আপুনি আপোনাৰ পৰিয়াল আছে নিশ্চয় আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ লাভ মেৰেজ মোৰ আচ্ছা এই লাভ মানে কি প্ৰেম মানে কি আমি সাধাৰণতে কি হয় মই আপোনাক এইকাৰণেই সুধিছোঁ যে লাভ বা প্ৰেম দুবিধ আছে এবিধ আমাৰ অন্তৰে কোৱা প্ৰেম আৰু এবিধ আপোনালোকৰ বলিউডে চিনেমাত দেখুওৱা প্ৰেম মোৰ লাভটো মোৰ যিজন গাৰ্লফ্ৰেণ্ড আছিলে গাৰ্লফ্ৰেণ্ডনো এক্টিং আৰু ডান্সত আছিলে ঠিক আছিলে আৰু মই এইটো লাইনত আমাৰ লাভটো এনেকুৱা আমি 14 years লাভ কৰিছোঁ
লাষ্টত 2 ঘৰ মানুহে মানে তহঁতি বিয়া এখন পাত আৰু তেনেকুৱা তাই ক্লাছ 8ত আছিলে তেতিয়াৰ পৰা আৰু তাইও বাহিৰতে পঢ়া শুনা কৰা তাই বৰ্ণ এণ্ড বৰ্ড গুজৰাটৰ অসমীয়া ছো আমাৰ অঞ্জি দেউতা কৈছে তাৰপিছত আহি পিনি কলনীত আছিলে তাৰ পাছত তাই গ্ৰেজুৱেশ্যন বগেৰা চব বৰ্ড বাহিৰতে কৰা মই তেতিয়া বাহিৰত দিল্লী বম্বেত থকা তো তেনেকুৱা ধৰণৰ আমাৰ মানে লাভটো তাই এইটো লাইনত সদায় তাই মোক এনকাৰেজে কৰিছিলে মই এনকাৰেজ তো দুইটাই মিলি এতিয়াও আছো আৰু তাইও ভাৰতনাট্যম ডান্সাৰ ভাল নাম থকা ডান্সাৰ ভাৰতনাট্যমৰ মহাৰাষ্ট্ৰৰ মানে এইজন ইনস্পিৰেশ্যন মোৰ কাৰণে তাই কাৰণে তেনেকুৱা ঠিক আছে যথেষ্ট ভাল লাগিল আপোনাৰ লগত কথা পাতি বহুত কথা শুনিলোঁ বহুত নজনা কথাও জানিলোঁ বলিউডৰ বিষয়ে আৰু আপোনাৰ কামৰ বিষয়ে আৰু আপুনি ইমান ভাল কাম কৰি আছে আৰু আকৌ এবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি শিৱসাগৰীয়া হিচাপে আপুনি অসমীয়া হিচাপে বলিউডত প্ৰতিষ্ঠা লাভ কৰিছে আপোনালৈ শুভেচ্ছা থাকিল থেংক ইউ বহুত বহুত ধন্যবাদ থেংক ইউ প্ৰিয় শ্ৰোতা আপুনি আমাৰ অনুষ্ঠান শুনি কেনে পাইছে নিশ্চয় ভাল পাইছে নহ'লে শেষলৈকে নুশুনিলেহেঁতেন তেন্তে আপুনি যি প্লেটফৰ্মতেই শুনি আছে তাৰ কমেণ্ট বক্সত আপোনাৰ অনুভৱ লিখক অৱশ্যে বেয়াও যদি পাইছে তথাপিও লিখক প্ৰিয় শ্ৰোতা আকৌ লগ পাম নমস্কাৰ